হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল নান্দুছ ডায়েৰিজ। তো আপোনালোক সকলোকে মই এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি ছানডে' হয়, বহুত দিন ধৰি ফুৰিবলৈ যোৱা নাই। তো আজি অলপ ওলাওঁ বুলি ভাবিছোঁ, গোৱালপাৰাখনকে অলপ ঘূৰোঁ, বেলেগ ক'তো নাযাওঁ। তো প্ৰথমতে মোৰ লগৰ এটা গুচাম ইয়াতে, তাৰপিছত আপোনালোকক অলপ গোৱালপাৰাখন দেখাই আছোঁ, আমাৰ গোৱালপাৰাৰ প্ৰাকৃতিক সৌন্দৰ্যবোৰ অলপ দেখাই আছোঁ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। এইখিনি নয়াপাৰা চাৰিআলি, আগতে ষ্টেট বেংকটো ইয়াতে আছিলে, তাৰপিছত ইয়াৰ পৰা উঠি কেনে গ'ল বিহচিলৈকে। তো এয়া নয়াপাৰা মছজিদ, এইটো খুব ধুনীয়া মছজিদ হয়। দেখি থাকিব গাইজ ভিডিঅ'টো আপোনালোকে। তো এইটো আমাৰ পুৰণি চিভিল হস্পিটেল, নয়াপাৰাত অৱস্থিত এইটো পুৰণি চিভিল হস্পিটেল। এইখিনি জেগা হ'ল তিলাপাৰা চাৰিআলি। তো আমি তিলাপাৰা পালোঁ এতিয়া, তিলাপাৰা চাৰিআলি হৈ গৈ আছোঁ নাজিবক ল'ব আমি এতিয়া। তো এতিয়া আমি পাম গোৱালপাৰা কলেজ। ইয়াতে মই পঢ়িছিলোঁ, ক্লাছ 11ৰ পৰা ডিগ্ৰী কমপ্লিট ইয়াতে কৰিছোঁ, গোৱালপাৰা কলেজতে। আমাৰ মৰমৰ গোৱালপাৰা কলেজ, ইয়াৰ পিছৰাপুৰ তিলা হয়, ট্ৰান্সপৰ্ট পিছৰাপুৰ তিলা। ইয়াতে চাগে নাজিব ক'ৰবাত ৰৈ আছে। গোৱালপাৰা কলেজ বুলি ক'লে বহুত স্মৃতি ইয়াতে ৰৈ আছে আমাৰ। গোৱালপাৰা আহিলেও পূৰা চশমা লগাই আহিছে আৰু। ৱেলকাম দস্তি, ৱেলকাম, গুড মৰ্ণিং। কি খবৰ? একদম মজা, তোমাৰ কোৱা? ভাল। তুমি কোৱা আৰু ক'ত যাবলৈ ওলাইছা আজি? তাকে ভাবি আছোঁ, আজি প্লেনিং একো কৰা নাই। নিশ্চয় এতিয়া যোৱাতে প্লেনিঙো কৰি ল'ম। তাকে নিশ্চয় ভাল লাগিব, বহুত দিন পিছত লগ পালোঁ আমি। ঘূৰিব যাই আছোঁ। ঠিক আছে, দৰ্শকসকল চবকে মোৰ ফালৰ পৰা এটা নমস্কাৰ। কৰো প্ৰথমবাৰ মই নান্দুছ ডায়েৰিজৰ ব্লগত মই আহিছোঁ, চাই থাকক। তো নাজিব আৰু মই লগ হ'লোঁ এতিয়া। তো আমি যাম এতিয়া ফুৰিবলৈ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, আমি ক'ত যাওঁ। তো আজি আমি বেলেগ বাহিৰত ক'তো নাযাওঁ, আমি গোৱালপাৰাখনকে অলপ ঘূৰিম। হয়। তো আপোনালোকক অলপ গোৱালপাৰা টাউনখন, এইখিনি গোটেই গোৱালপাৰা টাউনখন দেখাম আজি, ট্ৰাই কৰিম দেখাবলৈ। তো চাই থাকক শেষলৈকে ভিডিঅ'টো। আমাৰ তেল ভৰোৱা হৈ গ'ল। বাপৰে বাপ, যি তেলৰ দাম বাঢ়িছে। একো নাই আৰু কি কৰিম আৰু, মানে আমি আশাই কৰিব পাৰোঁ যিমান সোনকালে মানে আমাৰ তেলৰ দামটো কমে। আৰু এবাৰ গাড়ী চলাই বেছি ভালকৈ গম পায়। মই গাড়ী নচলাওঁ একচুৱেলি পাৰ্চনেলি, যিহেতুকে গাড়ী আছে, ইয়াৰ নিজা খৰচা আছে, বাইকো চলাই। সঁচাকৈ একদম মানে তেলৰ দাম শুনিলে ভয় লগা হৈ গৈছে আৰু। পাইছোঁ বুলি কৈ আছে। আৰে সোনকালে ওলাওঁ, আমি ওলালোঁ, নাজিব আৰু মই আছোঁ, তোমাৰ কাৰণে ৰখি আছোঁ আমি এতিয়া। সিফালে নহয়, তোমাক লৈ লওঁ, তাৰপিছত আমি ক'ত যাওঁ। কিমান দেৰি 12টা বাজি যাব। BOC তেল ভৰালোঁ আমি এতিয়া। ঠিক, আমি যাই আছোঁ নহ'লে তহঁতৰ ফালে। শুন, এটা কাম কৰোঁ, আমি এতিয়ালৈ মানে ইয়াতে ঘূৰি থাকোঁ, ঠিক আছে? তোৰ যেতিয়া কাম হৈ যাব বা ফোন কৰি দিলে হ'ল, আমি পিক আপ কৰি ল'ম, হ'ব? আমি বেছি দূৰত নাযাওঁ। আমি আছোঁ দিয়া, ইয়াতে ওচৰতে আছোঁ। ঠিক আছে। তো লগৰ এটা চাগে সদায় লেট হয় যে, তাৰে প্ৰুফ এইটো। তো আমি এতিয়া তেল ভৰালোঁ, আফতাবকো ফোন কৰা হ'ল, আফতাবৰ অলপ সময় লাগিব বোলে। তো এতিয়া যাওঁ। তো তাৰ আগতে আপোনালোকক দেখাই লৈছোঁ, BOCত আছে চলেছ হস্পিটেল, পেট্ৰল পাম্পৰ অপজিটত চলেছ হস্পিটেল এইফালে। তাৰপিছত আছে এক্সিছ বেংক, একেলগে আছে ইয়াতে। এয়া চলেছ হস্পিটেল, লগতে আছে এক্সিছ বেংক গোৱালপাৰা ব্ৰাঞ্চ, প্লাছ লগতে আছে SBI। মই অলপ আগতে কৈছিলোঁ যে SBIটো আছিলে আমাৰ নয়াপাৰাত প্ৰথমতে, তাৰপিছত ইয়াতে আহিছে SBI BOCত। তো এয়া আমাৰ গোৱালপাৰাৰ নতুন এখন শ্বপিং মাৰ্কেট খুলিছে ইয়াতে, দুৰ্গা মন্দিৰ, প্লাছ লগত এইখন আছে আপোনাৰ লাইফ কেয়াৰ হস্পিটেল, দুৰ্গা মন্দিৰ লাইফ কেয়াৰ হস্পিটেল। আমি এতিয়া গৈ আছোঁ, চিধা গৈ আছোঁ আৰু ক'ত যাম গম নাপাওঁ, নাজিব আৰু মই।
আফতাবত দেৰি হ'ব গমে পালে ভিডিঅ'টো চাই কিনে আপোনালোকে। আমি পালোঁ বাপুজী নগৰ। তো বাপুজী নগৰত আছে পাঞ্জাৱ নেশ্যনেল বেংক। তো এনেকৈ গৈ আছোঁ এতিয়া আমি বাপুজী নগৰ হৈ কিনে চিধা গৈ থাকোঁ, কিমান দূৰ গৈ পাওঁ চাওঁ। বাপুজী নগৰ ইয়াতে আমাৰ আগত আছে 7 ছিষ্টাৰ হস্পিটেল আৰু লগতে আমাৰ SP অফিচ, SP ছাৰৰ অফিচ আছে ইয়াতে, SP অফিচ আছে আগত। এয়া 7 ছিষ্টাৰ হস্পিটেল নতুনকৈ বনাই আছে আৰু বিল্ডিংটো নিউ বিল্ডিং, লগতে এইটো 7 ছিষ্টাৰ হস্পিটেল। আৰু আমাৰ ইয়াতে আছে SP অফিচ, এইটো গোৱালপাৰা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় গোৱালপাৰা। তেনেকৈ আমি আগবাঢ়ি আছোঁ এতিয়া। আৰু ইয়াতে হ'ল FCI গুদাম, দেখা নাপাব বাৰু, এইটো ভিতৰত হয়। FCI গুদাম আছে ইয়াতে ভিতৰত। তাৰপিছত এইখিনিতে ভিতৰত আছে আমাৰ দ্বিতীয় অফিচ ভিতৰত। এয়া আমাৰ দ্বিতীয় অফিচ ইয়াতে। আৰু লগতে এইফালে এই গলিটোৰ ভিতৰত গ'লে পাব পোষ্ট অফিচটো আমাৰ গোৱালপাৰা পোষ্ট অফিচ ইয়াতে আছে গলিটোৰ ভিতৰত। এই ভিতৰৰ ফালে গ'লে পোষ্ট অফিচটো পাব আপোনালোকে। ইয়াতে আছে এইখন গোৱালপাৰা সদৰ থানা এইখন। তো সদৰ থানা হৈ কিনে আমি গৈ আছোঁ গোৱালপাৰা ট্ৰেইন ষ্টেচনটো দেখাই আহোঁ। তো ইয়াৰ ফায়াৰ ব্ৰিগেড ছাৰ্ভিচৰ গাড়ীবোৰ ইয়াতে ৰখা হয়। তো এনেকৈ আমি আগবাঢ়ি আছোঁ এতিয়া। এই ৰাস্তাটো বহুত ধুনীয়া লাগে গম পাওঁ আজি, চিৰিয়াছলি বহুত দিন পিছত আহিলোঁ এইফালে গোৱালপাৰা ট্ৰেইন ষ্টেচন। প্ৰায় 2 বছৰমান পিছতে আহিলোঁ নেকি এইফালে। এই ক'ভিডৰ আগত, প্ৰথম 2019 যেতিয়া ক'ভিড আহে তাৰ আগতে আহিছিলোঁ। তাৰপিছত এইফালে অহাই নাই আৰু আমি। ভিউ চাওক ভিউ। তো ফাইনেলি নাজিব আৰু মই গোৱালপাৰা ট্ৰেইন ষ্টেচন আহি পালোঁ। তো গোৱালপাৰা ট্ৰেইন ষ্টেচনত সোমাই কিনে আপোনালোকক অলপ ভিডিঅ'টো দেখাই আছোঁ। তো চাই থাকক আপোনালোকে ভিডিঅ'টো। চাই থাকক। তুমি কিবা ক'বা নাজি? নাই চাই থাকক, ভিডিঅ'টো চাই থাকক, আপোনালোকক ভাল লাগিব চবকে। সকলোকে চাই থাকিব পাৰোঁ, ভাল বস্তু দেখাবলৈ যাই আছোঁ। তো এইটো আমাৰ গোৱালপাৰা ট্ৰেইন ষ্টেচন। তো এইটোৱে আমাৰ গোৱালপাৰা ট্ৰেইন ষ্টেচন, গোৱালপাৰা টাউন। তো আমি এতিয়া ভিতৰত গৈ আছোঁ। নাজি ব'লা আহা, ভিতৰৰ পৰা আহি কিনে তোমাৰ আমাৰ গোৱালপাৰা ট্ৰেইন ষ্টেচন। এইটো ভিডিঅ'টো চাই থাকক আপোনালোকে। নতুন কাম চলি আছে, নতুন এটা ট্ৰেইন লাইন বনিব ইয়াতে। আৰু কাম চলি আছে নতুন ট্ৰেইন লাইনৰ এতিয়া। তো ট্ৰেইন ষ্টেচনৰ পৰা এতিয়া আমি ওলাই আছোঁ আৰু। তো ভিডিঅ'টো চাই থাকক। ইয়াৰ পিছত আমি ক'ত যাওঁ, নাজিব মই আৰু আফতাবকো ফোন কৰোঁ, ইয়াৰ হ'লনে নাই। এনেও সময় লগাই সি সদায়। আফটাৰ ভিডিঅ'টো চাই কিনে ক'ব পিছত ডিষ্ট্ৰিক্ট ক'ড, গোৱালপাৰা ডিষ্ট্ৰিক্ট ক'ড হয় এইটো। তো আজি ছানডে যিহেতু, তো ভিৰ কম ইয়াতে, মানুহ নাই, বন্ধ আজি ক'ড। জাষ্ট আপোনালোকৰ কাৰণে গলিৰ ভিতৰৰ ফালে আহি কিনে আপোনালোকক ভিডিঅ'টো দেখালোঁ। ডিষ্ট্ৰিক্ট ক'ড এয়াই। ট্ৰেজাৰী হয় এইটো, গোৱালপাৰা ট্ৰেজাৰী। তো এতিয়া আমি প্ৰায় পালোঁ গোৱালপাৰা চিভিল হস্পিটেল। তো ভিতৰত গৈ আছোঁ। গোৱালপাৰা চিভিল হস্পিটেলটো আপোনালোকক এপাক দেখুৱাওঁ। এয়া আমাৰ গোৱালপাৰা চিভিল হস্পিটেল, 20 বেডেড চিভিল হস্পিটেল গোৱালপাৰা। ইয়াতে 200খন বিচনা আছে, 200খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়। আপোনালোকে দেখিবলৈ পাইছে এতিয়া, এইটো গোৱালপাৰা ল' কলেজ হয়। আৰু লগতে গোৱালপাৰা ল' কলেজৰ ভিতৰৰ ৰাস্তা এইটো। তো খুব ধুনীয়া হয়, সেইকাৰণে আপোনালোকক অলপ দেখাবলৈ লৈ আহিলোঁ ইফালে।
কিমান বেছি ধুনীয়া হয় চাওক এবাৰ আপোনালোকে এইটো ৰাস্তা। এতিয়ালৈকে যদি আপোনালোকে এইটো ৰাস্তা দেখা নাই তেতিয়াহ'লে এবাৰ ভিজিট কৰিব পাৰে ল' কলেজ হৈ কেনে। ল' কলেজ হৈ এইটো সোমাই আহে ভিতৰৰ ফালে ৰাস্তা, এইটো মাকৰি হৈ ওলায়। তো বহুত ধুনীয়া ৰাস্তা হয় এইটো, তো আপোনালোকে এবাৰ আহিব পাৰে। এয়া আমাৰ গোৱালপাৰাৰ প্ৰাকৃতিক সৌন্দৰ্য, এয়া আমাৰ গোৱালপাৰা। এইখনে আমাৰ গোৱালপাৰা, আমাৰ মৰমৰ গোৱালপাৰা এইখন। ফাইনেলি আমি আহি পালোঁ গোৱালপাৰা চবচে বেছি ধুনীয়া জেগাখন। চাই থাকক, গোৱালপাৰা চবচে বেছি ধুনীয়া প্লেচ, বহুত বেছি ধুনীয়া লাগে এইখিনি। তো খাসকৈ আবেলি সময়তো বহুত বেছি ধুনীয়া হয়। আৰু এতিয়া দুপৰীয়া হৈ আছে বাৰু। তো চাওঁ এতিয়া গৈ কেনে গোৱালপাৰাৰ ওৱান অফ দ্য বেষ্ট প্লেচ এইখন হ'ল আমাৰ গোৱালপাৰা, আমাৰ মৰমৰ গোৱালপাৰা। এইটো পঞ্চৰত্ন, ইফালে গৈ কেনে পঞ্চৰত্ন ৰোড হৈ কেনে ব্ৰিজ ওলায় নৰনাৰায়ণ সেতু। তো ফাইনেলি গাইছ আমি আহি পালোঁ গোৱালপাৰা চবচে বেষ্ট, বহুত বেছি ধুনীয়া জেগাখন। আমাৰ ইফালে গৈ কেনে আমি নৰনাৰায়ণ সেতু ব্ৰিজ ওলায়। এতিয়া আপোনালোকে ভিউবোৰ চাই থাকক, লেফ্ট চাইডে পাহাৰ, মাজত ৰাস্তা, আৰু ৰাইট চাইডে আমাৰ ব্ৰহ্মপুত্ৰ নদী, তাৰে ওপৰত নৰনাৰায়ণ সেতু ব্ৰিজ দেখা পাব। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক, আমাৰ গোৱালপাৰা চবচে বেষ্ট ধুনীয়া আৰু মৰম লগা জেগাখন এইখন। ভিউ চাওক গাইছ, মনটো কিবা বেলেগ ভাল লাগি যায় এইখিনিত আহিলে সদায়। ভিডিঅ'টো চাই থাকক আপোনালোকে আৰু আমাৰ জেগাবোৰ উপভোগ কৰি থাকক। মাজত ৰাস্তা আৰু ইফালে পাহাৰ, তো এনেকৈ আমি এতিয়া গৈ আছোঁ। ভিডিঅ'টো যদি আপোনালোকৰ চাই কেনে ভাল লাগি আছে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই কেনে। আৰু লগতে মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ মোৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু লগত ডেছক্ৰিপশ্যনত নাজিবৰ চেনেলটো লিংক থাকিব, তো আপোনালোকে সেইটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে। তো চাওক আমাৰ গোৱালপাৰা। শূন্যতা তুমি তুমি প্রহেলিকা বর্ণময় মায়াময়। পক্ষীৰ দেউকাত ওলমি ভাগৰুৱা সময়ৰ বুৰঞ্জী লিখি পথৰুৱা আবেলি আশ্ৰয় আচল মেলি থাকা মোলৈ ৰৈ তুমি তুমি জোনাক তুমি বতাহ তুমি তুমি প্ৰহেলিকা চিক বিকনি
কি আছিল ৰে ভাল লাগছে Rohelica, বর্ণময় মায়াময় বিস্তীর্ণ সমুদ্র তরঙ্গ তুলি নীলিমাকাকর শূন্যতা তুমি নীলিমাকাকর শূন্যতা তুমি ফাইনেলি আমাৰ আফতাব মহাশয় আহি পালে এতিয়া তোমাৰ কাৰণে আমি কিমান টাইম ৰখিছোঁ মোটামুটি নাজিব কিমান টাইম ৰখিছোঁ আমি বহুত টাইম रोक लिया बाबा तेरे लिए बहुत टाइम रोक लिया হা তুমি আমাক মোটামুটি 1 ঘণ্টাৰ বেছি ৰখালা তো গাইজ ফাইনেলি আমি ঘূৰি ঘূৰি আহি কেনে পালোঁ এতিয়া ব্ৰিজৰ ওচৰত নাৰায়ণ সেতু ব্ৰিজ এইফালে আছে আপোনালোকে দেখিবলৈ পাইছে কেমেৰাত চাগে দূৰত আছে অলপ এই ওপৰত আছে এনেকৈ নাৰায়ণ সেতু ব্ৰিজখন প্লাছ লগতে আছে ইয়াতে এইফালে আছে ব্ৰহ্মপুত্ৰ নদী তো আৰু লগতে আছে ইয়াতে নাজিব আৰু আফতাব কিবা কথা পাতি আছে সিহঁতে তো ভাল লাগিলে এনেকৈ মাজে সময়ে ওলাব লাগে সময় নাপাওঁ অফিচৰ কামত ব্যস্ত থাকোঁ বাকী 6 দিনে ছেকেণ্ড ছেটাৰডে ফ'ৰ্থ ছেটাৰডে পাওঁ বন্ধ প্লাছ লগত আজি ছানডে হয় বুলি অলপ ওলালোঁ আৰু আউটিঙত তো ঘূৰি পাকি ঘৰত যাম কিবা অলপ খাই ল'ম অলপ পিছত ভোক লাগিছে বহুত সময় ওলাই অহা আমি তো ভাল লাগিল আৰু মোৰ ভিডিঅ'টো যদি চাই কিনে আপোনালোকৰ সকলোৰে ভাল লাগে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব তো চাই থাকক ভিডিঅ'টো এইটো চাও তো এয়া চাওক নাজিব আৰু আফতাব মোক তাহঁতে ইচ্ছাকৈ ভিডিঅ' এটা বনাই থাকিবলৈ দিছে তো সিহঁতে গম নাপায় মনে মনে ময়ো এটা ভিডিঅ' বনাই আছোঁ তো সিহঁতেও ভিডিঅ' বনাই আছে ঐ নাজিব কোৱা এনেকে থাক তো সি কৈ আছে এনেকৈ থাক সিও ভিডিঅ' এটা বনাই আছে মই কিন্তু কোৱা নাই ভিডিঅ' বনাই আছোঁ এতিয়া আমি বন্ধুবোৰ ইমান দিন পিছত আমি লগ পাইছোঁ তে অলপ কথা পাতোঁ এই যে আফতাবো আছে আফতাব অকলে আছে বহি আছে আমাৰ কাৰণে ৱেইট কৰি আছে আমাৰ এতিয়া ব্লগ শেষ হ'ব আৰু আমি বহি পেলাই ভালকৈ কথা পাতিম আহক হৈছে তো মেইন কথাটো ইণ্টাৰেষ্টিং কথাটো কি হ'ল নাজিব ব্লগ বনাই আছিলে ময়ো ব্লগ বনাই আছোঁ আৰু নাজিবক মই এতিয়ালৈকে কোৱা নাই কিন্তু যে মই মনে মনে কৰি আছোঁ দুটা চিন কি কয় নাজিব আমাৰ দুটা ব্লগ একেলগে দেখা পাব মানুহ বেলেগ বেলেগ এংগলৰ পৰা দুটা ব্লগত একেলগে দেখা পাব আমাক এতিয়া তো চাই থাকক এনেকৈ হাঁহি ধেমালি কৰি থাকক লগৰবোৰৰ লগত পালে সদায় হাঁহি ধেমালি কৰিব লাগে নহ'লে মনটো আপছেট নহয় আৰু বেলেগ কিবা কিবি হৈ যায় তো ভাল লাগিল আজি বহুত দিন মূৰত আমাৰ আফতাবক লগ পালোঁ আমি গোৱালপাৰা কলেজত একেলগে পঢ়িছিলোঁ আফতাব মই আৰু নাজিব আমি বহুত ভাল বন্ধু আছিলোঁ আৰু ব্যস্ততাৰ মাজত আমি লগ নাপাওঁ যদিও আজি এটা প্লেনিং কৰি কিনে কিবা লগ কৰিলোঁ আমি তো বহুত বেছি ভাল লাগিলে তো আশা কৰিছোঁ এনেকৈ লগৰবোৰৰ লগত আপোনালোকেও সদায় ওলাই যায় ফুৰিবলৈ তো আমি এতিয়া ইয়াৰ পৰা ওলাই কেনে যাওঁ এতিয়া গোৱালপাৰাখন দেখাওঁ আৰু বাকীখিনি এতিয়া বহুত ৰ'দ দিছে ইয়াতে দুপৰীয়া হৈ গ'ল একদম তো বহুত বেছি ৰ'দ দিছে তো আমি ইয়াৰ পৰা এতিয়া যাওঁ বাকী চাই থাকক ভিডিঅ'টো আপোনালোকে তো ভিডিঅ'টো কেনেকুৱা লাগি আছে আকৌ এবাৰ ক'লোঁ ভিডিঅ'টো কেনেকুৱা লাগি আছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব কৈ দিয়া ভাই তোমাৰতো ব্লগ চলেন একো নাই যিমানখিনি মনত থাকিব লাগে এটা আছিলে যোনটো আমাৰ কলৰ পাৰ আছিল এই কলৰ পাৰৰ তাতে কলৰ পাৰ নহয় ভাই লাভাৰ্ছ পইণ্ট সেই কলৰ পাৰ উৰ্ফ লাভাৰ্ছ পইণ্ট লাজ লাগিছে নেকি ক'বলৈ নাই চব একদম একো নহয় আমাৰ গোৱালপাৰা মানে ভিডিঅ'খিনি চাই লাভাৰ্ছ পইণ্ট হয় সেই লাভাৰ্ছ পইণ্টত আমি তাতে বহিছিলোঁ আড্ডা মাৰিছিলোঁ হয় বহুত আছিল তাতে আমাৰ ফ্ৰেণ্ডছবিলাক আছিল কথা চথা পাতিছিলোঁ আমি ক্লাছ আৰম্ভ হোৱাৰ আগতেই প্ৰথমে আমি তাতেই আছিলোঁ তাতেই আমি লগ পাওঁ চবকে তাৰপিছত আমি তাৰ পৰা
যেতিয়া ক্লাছ ষ্টাৰ্ট হয় আমি ক্লাছো কৰিছিলোঁ, ক্লাছো কিন্তু কৰিছিলোঁ। লাষ্টৰ বেঞ্চিত বহিছিলোঁ দেই আমি একদম আমি সদায় চবচে আফতাব, মই, নাজিব আৰু বেদান্ত বেদ আৰু আমাৰ নিকিতাহঁতে লগত আছিলে ছোৱালীকেইটা, আমি সদায় লাষ্টৰ বেঞ্চিতে বহিছিলোঁ। আৰু চবচে জমনি এটা কেছ, মোক সদায় টিচাৰে উঠাই কেনে ফাৰ্ষ্ট বেঞ্চিত বহাই দিছিলে, কাৰণ লাষ্টৰ বেঞ্চতটো আৰু গমেই পায় কলেজীয়া লাইফত লাষ্টৰ বেঞ্চত চবচে বেছি হুলস্থুল এটা পৰিৱেশ সৃষ্টি হৈ থাকে। তো আমাক সদায় লৈ কেনে প্ৰথম বেঞ্চিত বহাই থৈ দিয়ে ছাৰে। আৰু তেতিয়া দিনবোৰৰ কথা ভাবিলে বহুত বেছি ভাল লাগে আৰু মিছ কৰোঁ তেতিয়াৰ সময়বোৰ না আফতাব। হয় আৰু কিবা ক'বা তুমি? নাই বৰ্তমান এইখিনিয়ে। নাজিবে লাজ কৰি আছে, নাজিবে একো নকয় যে। নাজিব কিবা ক'বা নেকি তুমি? কি ক'ম আৰু একো নাই, তোমালোকেতো কৈয়ে দিলা তোমালোকৰ আছিল ভাল ভাল মেমৰেবল মুমেণ্টছ। তোমাৰ একো নাছিলে নেকি? আমি যে লাষ্টৰ বেঞ্চিত বহিছিলোঁ মনত নাই নেকি তোমাৰ? তোমালোকৰ বেছি আছে, যিহেতুকে তোমালোকে 5 years স্পেণ্ড কৰিছা এই গোৱালপাৰা হা, হা, কলেজতে। হা, মইতো সেইটো- গুচিয়ে গ'লোঁ, 2 বছৰ আছিলোঁ মই কৰিছিলোঁ, তাৰপিছত মই গুচি গ'লোঁ আৰু কি মানে দিল্লীলৈ, সেয়ে আৰু। ঠিক আছে, ব'লা এতিয়া ইয়াৰ পৰা যাওঁ আমি। অঁ। বাকী ভিডিঅ'টো দেখাই থাকোঁ আমি বাকী গোৱালপাৰা জেগাবোৰ। তো ব'লক। মই আছোঁ এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ পাৰত, আপোনালোকে দেখিছে চাগে। এয়া ব্ৰহ্মপুত্ৰ নদী আৰু পিছফালে আছে মোৰ এয়া সেইফালে নৰনাৰায়ণ সেতু আৰু মাজত ৰাস্তাটো এইটো। তো এইটো ৰাস্তা এনেকৈ গোৱালপাৰা টাউন হৈ কেনে এনেকৈ এইফালে ওলাই কেনে ৰাস্তাটো নৰনাৰায়ণ সেতু ব্ৰিজ হৈ আপোনাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট যাব পাৰে এইফালে, প্লাছ এইফালে গোৱালপাৰা ডিষ্ট্ৰিক্ট আৰু এইটো। তো বহুত বেছি ধুনীয়া জেগা হয়, আহক গোৱালপাৰা উপভোগ কৰক আপোনালোকে। গোৱালপাৰা অসমৰ কোনো জনসাধাৰণতে আমাৰ গোৱালপাৰাত আহি কেনে গোৱালপাৰাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ সকলোকে অনুৰোধ জনোৱা হ'ল। আশা কৰিলোঁ আপোনালোকে আহিব আৰু আমাৰ গোৱালপাৰাখন চাই কেনে ভাল পাব চাগে, নিশ্চয় ভাল পাব। আমাৰ গোৱালপাৰাত দেখিবলৈ বহুত ধুনীয়া ধুনীয়া জেগা আছে আৰু এনেকুৱা এটা পৰিৱেশ থাকিলেতো আৰু ভালেই লাগে বাৰু। এইটো আমাৰ হ'ল গোৱালপাৰা আলচালাম হস্পিটাল। নতুন বিল্ডিং বনাই আছে আৰু গোৱালপাৰা আলচালাম হস্পিটালৰ। এয়া হ'ল আমাৰ হুলুকান্দা পাহাৰ, লগতে আমাৰ পিয়াৰ গফ্ট HSNMP স্কুল, আৰু লগতে এইখন আমাৰ হুলুকান্দা পাহাৰ। আমি এনেকৈ বলক এতিয়া গৈ কেনে অলপ পিয়াৰ গফ স্কুলখন চাওঁ, যদি সোমাব পাৰোঁ, গেট যদি খোলা আছে। স্কুল, এইখন স্কুলতে আমি পঢ়িছিলোঁ, মই পঢ়িছিলোঁ ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে এইখন স্কুলতে পঢ়িছিলোঁ। পিয়াৰ গফ HSNMP স্কুল, পৃথ্বীৰাম চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়। তো স্কুলখন বন্ধ, স্কুলৰ গেট বন্ধ, তো ভিতৰত চাগে সোমাব নোৱাৰিম। এয়া আপোনালোকে দেখিবলৈ পাইছে পৃথ্বীৰাম চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় গোৱালপাৰা, পিয়াৰ গফ HSNMP স্কুল। এইখন স্কুল স্থাপিত হৈছিল 1868। তো বহুত পুৰণি স্কুল, ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে এইখন স্কুলতে পঢ়িছিলোঁ আৰু সৰুকালৰ বহুত স্মৃতি ইয়াতে জড়িত হৈ আছে। এতিয়া আছোঁ আমি পাহাৰতলি, তো হুলুকান্দা পাহাৰৰ বেক চাইডত আছোঁ আমি। তো চাওক কিমান ধুনীয়া দৃশ্য ইয়াৰ এইবোৰ। এতিয়া বেলেগ ভিউ এইখিনিত। আকৌ এবাৰ ক'লোঁ আহক অসমবাসী, গোৱালপাৰাখন উপভোগ কৰক, গোৱালপাৰাৰ প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰক। বহুত ধুনীয়া জেগা হয় আমাৰ গোৱালপাৰাখন। আশা কৰিলোঁ অসমবাসী এবাৰ হ'লেও, যোনে যোনে মোৰ ভিডিঅ'টো চাই আছে, এবাৰ হ'লেও গোৱালপাৰা আহিব, গোৱালপাৰা আহি কেনে ফুৰিব, গোৱালপাৰাখন চাব। সেয়াই আৰু আমাৰ ভাল লাগিব তেতিয়া।
এইখন হুলুকান্দা পাহাৰ, এইফালে লেফ্ট চাইডে মোৰ হুলুকান্দা পাহাৰ, মাজত ৰাস্তা, আৰু ইফালে আপোনালোকে চাবলৈ পাৰিছে ব্ৰহ্মপুত্ৰ নদী। ইফালে আছে আমাৰ পুৰণি চাৰ্কেট হাউচ, আৰু এইখন গোৱালপাৰা থানা, আউটপোষ্ট থানা এইখন। এইটো বেক চাইডৰ পৰা এইটো আমাৰ পুৰণি ট্ৰেজাৰী আছিলে ইয়াতে। আৰু এইটো আউটপোষ্ট পুৰণি থানা, আউটপোষ্ট গোৱালপাৰা আউটপোষ্ট, আৰু এইটো হ'ল পৌৰসভাৰ কাৰ্যালয়, গোৱালপাৰা মিউনিচিপালিটি বৰ্ড, গোৱালপাৰা জিলা পৰিষদ এইটো। আৰু শেষত এইখন হ'ল গোৱালপাৰা বড়ো বজাৰ। আজি ছানডে হয়, গতিকে বন্ধ আজি বজাৰ। অকণ বৰষুণো দি আছে। ভিডিঅ'টো ৰাতিপুৱা এইখিনিৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু এইখিনিতে আহি শেষ কৰিলোঁ। তো যিমানখিনি পাৰিলোঁ আপোনালোকক সকলোকে গোৱালপাৰাখন দেখুওৱাৰ এটা প্ৰয়াস কৰিলোঁ মই। তো আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই কেনে ভাল লাগিছে, আৰু যদি ভিডিঅ'টো চাই কেনে ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰি কেনে জনাব ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে। আৰু যিসকলে মোৰ এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো আপোনালোকক অনুৰোধ কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। তো ভাল লাগিলে, মই গোৱালপাৰাখন যিমানখিনি পাৰোঁ আপোনালোকক সকলোকে দেখুৱালোঁ। আৰু ধন্যবাদ। এতিয়া এইখিনিতে ভিডিঅ'টো সামৰিছোঁ। তো বাই বাই, টেক কেয়াৰ, জয় আই অসম।